ছবিখন দেখিছেই নহয়, এসোপামান মাংস লৈ পেলাই খাই আছোঁ। ইয়াৰে অলপ পোৰা মাংস আৰু অলপ উতলা তেলত ৰঙাকৈ ভজা মচমচীয়া মাংস। লোভ লাগিছে নেকি? জিভাৰ পানী পৰিছে নেকি? নেপেলাব। এই এডিট কৰা ছবিখন আপোনাক দেখাইছোঁ লোভ লগোৱাৰ বাবে নহয়, সতৰ্ক কৰাৰ বাবেহে। চিধা চিধি কওঁ, জুইত সেকা মাংস খালে কেঞ্চাৰ হয়। পিছে তেলত ভজা মাংসৰ ক্ষেত্ৰত একে কথাই প্ৰযোজ্য। দুখ নকৰিব, লোভ সামৰিব লাগিব বুলি। এয়া মই কোৱা নাই, বিজ্ঞানৰ তথ্য। বিতংভাৱে সকলো কম। নমস্কাৰ দৰ্শক, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে নিশ্চয়। নিভাজ ছাপোৰ্টৰ যোগেদি মই জয়ন্ত মাধৱ বৰা। আজি মই আপোনাক জনাব বিচাৰিছোঁ ভাল লগা মাংসৰ ভয় লগা পৰিণাম। মাছ মাংস সকলোৰে প্ৰিয়। কিয় মাছ মাংসলে আমাৰ লোভ নাই জানি? আমাৰ ঘৰ কাৰোৱে লোভ নাই। মাছ মাংসক লৈ কোনেনো বাৰু লোভ নকৰাকৈ থাকিব পাৰে? উতলা তেলত ৰঙাকৈ ভজা চিকেন লেগ পিচ বা গাহৰিৰ পোৰা মাংস, ৱাহ, শুনিলেই জিভাৰ পানী ওলাই নহয় জানো? পিছে ৰ'ব, তাতেইতো লুকাই আছে মাৰাত্মক মৃত্যুদূত কেঞ্চাৰ। কিন্তু কেনেকৈ? প্ৰথমে আমি চাওঁ পোৰা মাংস লৈ। মাংস পুৰোঁতে জুই জ্বলাবলৈ আমি ব্যৱহাৰ কৰোঁ কাঠ, বাঁহ, কয়লা, গেছ, তেল বা বিভিন্ন পেলনীয়া সামগ্ৰী। এইবিলাকেৰে জ্বলোৱা জুইত পলিচাইক্লিক এৰ'মেটিক হাইড্ৰ'কাৰ্বন, চমুকৈ PAHS নামৰ এবিধ ৰাসায়নিক যৌগ পোৱা যায়, যিটো সাধাৰণতে কাৰ্চিনোজেন হয়। কাৰ্চিনোজেনে জীৱিত কোষক কেঞ্চাৰলৈ পৰিণত কৰে। মাংস পুৰোঁতে মাংসৰ প্ৰ'টিন ভাগৰ লগত পলিচাইক্লিক এৰ'মেটিক হাইড্ৰ'কাৰ্বন বা PAHSৰ বিক্ৰিয়াৰ ফলত তৈয়াৰ হয় মিউটেজেনৰ। পোৰা মাংস ভক্ষণ কৰাৰ ফলত মানৱ শৰীৰৰ কোষত থকা DNA-ক এই মিউটেজেনে পৰিৱৰ্তন কৰি তোলে আৰু ফলত সৃষ্টি হয় মাৰাত্মক কেঞ্চাৰ। আনহাতে অধিক সময় অধিক তাপত মাংস ভাজিলে ৰঙা কলা মিশ্ৰিত ৰঙৰ হৈ পৰে আৰু লগতে হৈ পৰে সুস্বাদু। কিন্তু এই ধৰণৰ মাংসতে সৃষ্টি হয় মাৰাত্মক যৌগ হেটেৰ'চাইক্লিক এমিনো বা HCAS, যিটো এবিধ কাৰ্চিনোজেন। এই কাৰ্চিনোজেনে কি কাম কৰে ইতিমধ্যে কৈ গৈছোঁ। এই হেটেৰ'চাইক্লিক এমিনে মাংসত থকা প্ৰ'টিনৰ লগত বিক্ৰিয়া কৰি সৃষ্টি কৰে মিউটেজেনৰ। এনেধৰণৰ মাংস খোৱাৰ ফলত মাংসত সৃষ্টি হোৱা মিউটেজেন মানৱ শৰীৰত প্ৰৱেশ কৰি কোষৰ DNA-ক পৰিৱৰ্তন আৰু প্ৰভাৱিত কৰি সৃষ্টি কৰে কেঞ্চাৰৰ। শংকিত হৈছে নেকি? হ'লেও হওক, মোৰ কাম হৈছে সজাগ কৰা, কৰি দিছোঁ। এতিয়াতো প্ৰশ্নই কৰিব চাগে, তেন্তে কি খাম? মইতো ক'ম মাংসই খাওক, মাত্ৰ বাছি খাবা, জাগি শুবা। মাৰ্ক টুৱেনে কৈছিল টু মাছ অফ এনিথিং ইজ বেড। পিছৰখিনি পঢ়ি লওক। গুড হুইস্কি নাপালোৱে যেনিবা, তাতে কি হ'ল? যাওক বাৰু, এতিয়া মূল কথালৈ আহোঁ। মাংস পুৰিলে পলিচাইক্লিক এৰ'মেটিক হাইড্ৰ'কাৰ্বন মাংসৰ সংস্পৰ্শলৈ আহিবই, ফলত মিউটেজেনৰ সৃষ্টি হ'বই আৰু মাংসৰ জৰিয়তে মিউটেজেন মানৱ শৰীৰত প্ৰৱেশ কৰিবই। গতিকে এই ধৰণৰ মাংস আমি নোখোৱাটোৱেই নিৰাপদ। দ্বিতীয়তে, হেটেৰ'চাইক্লিক এমিনো নামৰ কাৰ্চিনোজেন যৌগবিধ তেতিয়াহে সৃষ্টি হ'ব যেতিয়া মাংস অধিক তাপত অধিক সময়লৈ ভজা হয়। গতিকে অলপ সতৰ্ক হ'লেই ভজা মাংসক স্বাস্থ্যসন্মতভাৱে খাব পাৰোঁ। এতিয়া যদি চাওঁ, অত্যাধিক তাপ মানে কিমান তাপ, য'ত মাংসখিনি সম্পূৰ্ণৰূপে হানিকাৰক হৈ পৰে? পৰিমাণগতভাৱে 325 ডিগ্ৰী ফাৰেনহাইট বা 163 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ অধিক তাপেই হ'ল অত্যাধিক তাপ, য'ত বনোৱা খাদ্যবস্তু সম্পূৰ্ণৰূপে হৈ পৰে ক্ষতিকৰ। কেনেকুৱা ৰন্ধনতনো অধিক তাপ উৎপন্ন হয়? যেতিয়া খাদ্য বেকিং কৰোঁ মানে জুইত সেকোঁ, বইলিং কৰোঁ মানে উতলাওঁ, ডিপ ফ্ৰাইং কৰোঁ মানে উতলা তেলত ভাজোঁ, গ্ৰিলিং কৰোঁ মানে লোহাৰ খোলাত ভাজোঁ, পেন শ্বেয়াৰিং কৰোঁ মানে লোহাৰ কেৰাহীত পুৰোঁ, ৰোষ্টিং কৰোঁ মানে খৰিকাত দি মুকলি জুইত
ভাজো তেতিয়া উৎপন্ন হয় অত্যাধিক তাপ। কিন্তু বিজ্ঞানে কৈছে বিভিন্ন প্ৰকাৰৰ মাংস, হাঁহ, কুকুৰা, গাহৰি, ছাগলী আদি ৰন্ধনৰ বাবে 145 ডিগ্ৰী ফাৰেনহাইটৰ পৰা 165 ডিগ্ৰী ফাৰেনহাইটৰ ভিতৰত আৰু মাছৰ ক্ষেত্ৰত 145 ডিগ্ৰী ফাৰেনহাইটৰ উষ্ণতা বিজ্ঞানসন্মত। আপোনাৰ বাৰু জানিব মন গৈছে নেকি ঘৰত ব্যৱহাৰ কৰা LPG গেছ ষ্ট'ভটোৱে কিমান তাপ উৎপন্ন কৰে? শুনক, আনুমানিকভাৱে গেছ ষ্ট'ভটোৰ ৰেগুলেটৰটো চিমাৰত থাকিলে 100 ডিগ্ৰী ফাৰেনহাইটৰ পৰা 300 ডিগ্ৰী ফাৰেনহাইট, মিডিয়ামত থাকিলে 350 ডিগ্ৰী ফাৰেনহাইট, হাইত থাকিলে 500 ডিগ্ৰী ফাৰেনহাইট উষ্ণতা উৎপন্ন কৰে। অনুমানৰ ওপৰত নিৰ্ভৰ কৰাতকৈ সঠিক পৰিমাপনত ৰন্ধন কাৰ্য কৰিব বিচাৰিলে আপুনি ব্যৱহাৰ কৰিব পাৰে চেফ আলাৰ্ম, মিট থাৰ্মোমিটাৰ আদি সঁজুলি। সুস্থ স্বাস্থ্য, সুন্দৰ জীৱন, এয়া কোনো মহান বাণী নহয়, মোৰহে বাক্য। মন ভাল লাগিলে সুহুৰি এটা ওলোৱাৰ দৰে ভাল তথ্য এটা দি আপোনা আপুনি ওলোৱা এষাৰ বাক্য। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। সুস্থ স্বাস্থ্য, সুন্দৰ জীৱনৰ বাবে ভৱিষ্যতে আৰু ভিডিঅ' বনাই যাম। আজিৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰি জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি থ'ব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।